নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বাৰীত কি খেতি কৰিছোঁ আহকচোন আপোনালোকক অকণমান দেখাওঁ। মই অলপমান ৰঙা মৰিচা খেতি কৰিলোঁ আৰু অলপমান লাই পেলাইছোঁ, অলপমান পালেং শাকখিনি ইমান ভালকৈ নগজিলে, তাৰ লগতে পেলাইছোঁ অকণমান লফা আৰু পালেং ইমান ভালকৈ নগজিলে হ'লেও আপোনালোকক দেখাই দিছোঁ। তাৰে এটা ছাইডত মই পেলালোঁ ভোট জলকীয়া গুটিখিনি ধুনীয়াকৈ গজিছে বাৰু। ধনিয়া গুটি নাছিলে গতিকে ধনিয়া গুটি পেলাব নোৱাৰিলোঁ। এতিয়া ধনিয়া গুটি পেলাবলৈ কাৰণে মই এটুকুৰ জেগা মাটি চহাই লৈছোঁ, তাতে মই ধনিয়া গুটি পেলাম। ধনিয়া গুটি পেলাবলৈ কাৰণে মাটিখিনি মই ধুনীয়াকৈ চহাই ল'লোঁ। মাটি চহাই থাকোঁতে দেখা পালোঁ এফালে জোক এডাল আহিছে, কিবা খাবলৈ পাওঁ নেকি বুলি সিও আশাত আহিছে। আপোনালোকে বাৰু জোক ভয় খায়নে? অলপমান ভোট জলকীয়া গুটি মই শুকুৱাই আকৌ ৰাখিছিলোঁ। ভোট জলকীয়া গুটিখিনি চহাই লোৱা মাটিখিনি এটা ছাইডত মই দি থ'ম পুলি গজিবলৈ কাৰণে। ইয়াতে মই ভোট জলকীয়া গুটি দিবৰ কাৰণে শুকান ছাই আৰু শুকান গোবৰ মিক্স কৰি ল'লোঁ। মাটিখিনিৰ লগত মিহলাই লৈ ইয়াতে মই ভোট জলকীয়া গুটিখিনি দি থ'ম। জাবৰ জোঁথৰ যি আছে সকলোবোৰ আঁতৰাই লৈ নিজৰ বাৰীত খেতি কৰি খাব পাৰিলে মনটো অলপ ভাল লাগে, নহয়নে বাৰু? নিজৰ বাৰীখন ভৰি থাকিলে শাক পাচলিৰে। ইয়াতে মই ভোট জলকীয়া গুটিখিনি ৩-৪ দিনমান শুকুৱাই ৰাখিছিলোঁ, তাৰপিছত সিঁচি দিলোঁ। পুলি গজোতে চাগে 10-12 দিনমান লাগিব। আগতীয়াকৈ পুলি গজাই থ'লেহে ছিজন আহিলে ৰুব পৰা যায়। জলকীয়া পুলিবিলাক অলপমান ডাঙৰ হ'লেহে ৰুব পৰা যায়, নহ'লে সৰু হৈ থাকোঁতেই ৰুলে মৰি যায়। গতিকে আগতীয়াকৈ মই পুলি গজাই ল'লোঁ। দুপৰীয়া হৈ আহিলে ইফালে তামোলো অলপমান বিক্ৰী কৰিবলৈ কাৰণে তামোল বেপাৰীক মাতিলোঁ। চাওকচোন, তামোল বেপাৰীয়ে গছত উঠিছে। ইডাল গছৰ পৰা সিডাল গছলৈ নেনামাকৈ কেনেকৈ তেওঁলোকে বগাই তামোল পাৰিছে, দেখিলে ভয় লগা হৈ যায়। মানুহে খাবলৈ কাৰণে ভাতমুঠিৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়। চবৰে কামৰ তালিকা আহিলা বেলেগ বেলেগ, কিন্তু সকলোৱে কষ্ট কৰিলেহে ভাতমুঠি খাবলৈ পায়। ইফালে দেখাই দিছোঁ মই য'ত ধনিয়া গুটি পেলাবলৈ কাৰণে মাটি চহাইছিলোঁ, তাতে অলপমান বনৰীয়া কচুগুটি ওলালে। দুপৰীয়া সাজৰ কাৰণে মই সেই কচুগুটিখিনিকে বইল কৰি বাকলি গুচাই ল'লোঁ। ইফালে বিলাহী দি কচুগুটিখিনি ভালকৈ ভাজি ইয়াকে আজি দুপৰীয়া সাজৰ কাৰণে তৰকাৰী বনালোঁ। অলপমান মছলা আৰু জলকীয়া দি ভাজি লৈ তাতে মই পানী দি দিলোঁ। আজি দুপৰীয়া সাজৰ কাৰণে দালি নবনালোঁ, কচুগুটিৰে জোল বনালোঁ। আপোনালোকেও বাৰু বনৰীয়া কচুগুটি খাই ভাল পায়নে? ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ দুপৰীয়া সাজৰ কাৰণে তৰকাৰী হৈ গ'ল। আজিলৈ আহিলোঁ, আকৌ লগ পাম।